নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰাচীন গ্ৰন্থত ৰাতিপুৱাৰ সময়ক বহুতো মহত্বপূৰ্ণ আছে বুলি কোৱা যায়। ৰাতিপুৱাৰ বাতাবৰণে মানুহৰ জীৱনত সকাৰাত্মক দিশত আগবঢ়াত সহায় কৰে আৰু যিবিলাক মানুহে ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠে তেওঁলোকে সকাৰাত্মক ঊৰ্জা লাভ কৰে। এনে মানুহে জীৱনৰ উন্নতি পথত আগবাঢ়িও যাব পাৰে। আৰু ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত ব্ৰহ্ম মুহূৰ্তক সৰ্বোত্তম মুহূৰ্ত বুলি কৈছে। যি মানুহে ব্ৰহ্ম মুহূৰ্তত শুৱাৰ পৰা উঠে তেওঁ কেতিয়াও উন্নতি নোহোৱাকৈ নাথাকে বা অধোগতি নাযায়, অৰ্থাৎ তেওঁ জীৱনত সদায় ছাকচেছফুল লাভ কৰে। বন্ধু বান্ধৱীসকল, মানুহে জীৱনত কেতিয়াও ধন সম্পত্তি কম হোৱাটো নিবিচাৰে, কিন্তু সুখ শান্তি ধন ধানেৰে পৰিপূৰ্ণ মংগলময় আৰু কৰ্মক্ষেত্ৰত উন্নতি আদিৰে জীৱনটো সুখ শান্তিৰে নিৰ্বাহ কৰাৰ বাবে বিচাৰে। বন্ধু বান্ধৱীসকল, সেইবাবে শাস্ত্ৰত কিছুমান মহত্বপূৰ্ণ কথা কৈছে, যিবিলাকত ৰাতিপুৱাৰ ভাগত আমি চোৱাটো বহুতেই আৱশ্যক আৰু ৰাতিপুৱাৰ ভাগত সেইবোৰ দৰ্শন কৰিলে অত্যন্ত শুভ বুলি মনা যায়। ইয়াৰ উপৰিও কিন্তু বন্ধু বান্ধৱীসকল, কিছুমান বস্তু ৰাতিপুৱাৰ ভাগত দৰ্শন কৰিলে বহুতেই অশুভ বুলিও মনা যায়। যদি আপুনি এইবিলাক বস্তু ৰাতিপুৱা শুই উঠাৰ পিছত দৰ্শন কৰে তেতিয়া হয়তো আপোনাৰ জীৱনত দুৰ্ভাগ্য আহিবও পাৰে বা হ'বলগীয়া কামো নহ'ব পাৰে। বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হৈছে ৰাতিপুৱা শুই উঠাৰ পিছত যেতিয়া আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ খুলিব তেতিয়া তামৰ পাত্ৰত পানীৰে ভৰপূৰ ওলাই দেখা পোৱাকৈ এটা ঘটিত পানী ৰাখিব লাগে। কাৰণ তামৰ পাত্ৰৰে ভৰপূৰ পানীয়ে মানৱ জীৱনত সকাৰাত্মক ঊৰ্জাৰ সৃষ্টি কৰে। যদি আপুনি সদায় এনেদৰে তামৰ পাত্ৰত পানী ৰাখি যায় তেতিয়াহ'লে আপোনাৰ ঘৰখন সুখ শান্তিৰে পৰিপূৰ্ণ হোৱাৰ উপৰিও বেয়া শক্তি কমি যাব ধৰিব। দ্বিতীয় কথাটো হ'ল যে মা লক্ষ্মীয়ে সদায় চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতাতেই বাস কৰে বুলি সকলোৱে জানে। সেইবাবে সৰ্বপ্ৰথমে শোৱনি কোঠাত চাফ চিকুণ কৰিব লাগে, তাৰপিছত চোতাল আদি আৰু অৱশেষত পাকঘৰ চাফা কৰিব লাগে। এইদৰে যি মানুহে বা যি মহিলাই সদায় চাফ চিকুণ কৰি ৰাখিব তেওঁৰ ওপৰত মা লক্ষ্মী আইৰ কৃপা সদায়ে থাকিব। বন্ধু বান্ধৱীসকল, তৃতীয় কথাটো হ'ল ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত হাতৰ তলুৱাখন লক্ষ্য কৰি এই মন্ত্ৰটো জপ কৰক। কৰাগ্ৰে বসতে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰামূলতে গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। অৰ্থাৎ এই মন্ত্ৰ সদায় জপ কৰিলে ইয়াৰ ফল অৱশ্যে লাভ কৰিব পাৰিব। কাৰণ এই মন্ত্ৰটোত আমি এইটোৱে কওঁ যে যিখন হাতত মা লক্ষ্মী, মা সৰস্বতী আৰু ভগৱান শ্ৰীকৃষ্ণ বাস কৰে তেওঁক সফলতাত কোনেও বাধা দি ৰাখিব নোৱাৰে। বন্ধু বান্ধৱীসকল, চতুৰ্থ কথাটো হ'ল ৰাতিপুৱা শুই উঠি ঘৰৰ জ্যেষ্ঠ ব্যক্তিক শ্ৰদ্ধা ভক্তি কৰি আশীৰ্বাদ লাভ কৰাৰ লগতে বোৱাৰীসকলে শহুৰ শাহুক সেৱা সন্মান কৰি পাকঘৰৰ কামত আৰম্ভ কৰিব লাগে আৰু এনে কৰিলে ঘৰখন সুখ শান্তিৰে বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল, ৰাতিপুৱা শুই উঠি আমি কি কৰিব নালাগে? প্ৰথম কথাটো হ'ল ৰাতিপুৱা শুই উঠিয়ে মুখ্য দুৱাৰ খোলাৰ পিছত কেতিয়াও লেতেৰা বস্তু দৰ্শন কৰিব নালাগে বা নকৰিব। আৰু যদি ঘৰৰ সন্মুখত লেতেৰা জাবৰ জোথৰ আছে তেন্তে সেইবোৰক চাফ চিকুণ কৰি ৰাখক। কাৰণ ৰাতিপুৱা শুই উঠিয়ে জাবৰ জোথৰ বা লেতেৰা বস্তু দৰ্শন কৰিলে মানুহৰ জীৱনলৈ দুৰ্ভাগ্যৰ উপৰিও দৰিদ্ৰতা নামি আহে। ইয়াৰ উপৰিও বাস্তুদোষৰ সৃষ্টি হয়। সেইবাবে ভুলবশতঃ ঘৰৰ যিকোনো জাবৰ জোথৰ সন্মুখত ৰাখিব নালাগে। বন্ধু বান্ধৱীসকল, দ্বিতীয় কথাটো হ'ল যে শুই উঠাৰ পিছত হিংস্ৰ জন্তুৰ ফটো বা আইনা চাব বা দৰ্শন কৰিব নালাগে। এইবিলাক বস্তু চোৱা চিতা কৰিলে মানুহৰ জীৱনত দুৰ্ভাগ্য আহে। ৰাতিপুৱা শুই উঠি এই আইনা চোৱা
বাস্তৱ শাস্ত্ৰ মতেও অশুভ বুলি মনা যায়। আৰু যদি বেডৰুমত আইনা আছে তেতিয়াহ'লে আজিয়ে আপুনি আঁতৰ কৰক, নতুবা আইনাখন ঢাকি ৰাখিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল, তৃতীয় কথাটো হৈছে যে ৰাতিপুৱা শুই উঠিয়ে চুৰি কটাৰী বা ধাৰ থকা সামগ্ৰী চোৱাটো অশুভ বুলি মনা হয়। এইবিলাক বস্তুৱে নকাৰাত্মক উৰ্জাৰ সৃষ্টি কৰে। এনেধৰণৰ বস্তু শুই উঠিয়ে চোৱা চিতা কৰিলে মানুহৰ খং ৰাগ বৃদ্ধি পায় আৰু হাই কাজিয়াৰ সৃষ্টি হয়। বন্ধু বান্ধৱীসকল, চতুৰ্থ কথাটো হ'ল ৰাতিপুৱা শুই উঠিয়ে হাই কাজিয়া বা গালি গালাজ কৰিব নালাগে। বিশেষভাৱে মহিলাসকলে জোৰ জোৰকৈ চিঞৰিব নালাগে আৰু এনে কৰাটোও অশুভ বুলি মনা যায়। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। জয় অসম, ধন্যবাদ।